Hello guys, welcome to our channel. Stay tuned with Saitya. আজি মই আপোনালোকক লৈ যাম শিলিগুৰিৰ হংকং মাৰ্কেট। তো শিলিগুৰিৰ হংকং মাৰ্কেট হৈছে বিৰাটে পপুলাৰ আৰু আমি ঘৰৰ পৰা ওলাই গৈছো ৰাতিপুৱা 9:30 মান বজাত। এনেকৈ গৈ আছো আমি অটোত আৰু হংকং মাৰ্কেট আছে আপোনালোকৰ একদম চেণ্টাৰতে আছে শিলিগুৰিৰ আৰু তাৰ এক সাইডে আছে বিধান মাৰ্কেট আৰু আনটো সাইডে আছে শ্ৰীলাল মাৰ্কেট। তো আমি এনেকৈ গৈ আছোঁ। টাইমিংছ হৈছে আপোনাৰ ৰাতিপুৱা 9টাৰ পৰা আবেলি 9টালৈকে খোলা থাকে। তো এয়া আমি পাই গ'লোঁ হংকং মাৰ্কেট আৰু বলকচোন চাওঁ তেতিয়াহ'লে তাত কিনো পাওঁ। এয়া ৰাতিপুৱা দোকানবিলাক খুলিছে আৰু হংকং মাৰ্কেটৰ কেইবাখনো গেট আছে আৰু আমি সোমালোঁ গেট নম্বৰ 3। এয়া দেখিছে ন, গেট নম্বৰ 3। তো হংকং মাৰ্কেটত আপোনালোকৰ ৱেষ্টাৰ্ণ বস্তুৰ কাৰণে বিৰাটেই পপুলাৰ। ৱেষ্টাৰ্ণ ড্ৰেছ হওক বা জোতা হওক, বেগছ, সকলো বস্তু বিৰাটেই কম ৰেঞ্জত ইয়াত পাই যায় আৰু ইলেক্ট্ৰনিক বস্তু ইয়াত বহুত কম ৰেঞ্জত পায়। ইয়াৰ সকলোখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেড হয়, থাইলেণ্ড, ম্যানমাৰ, চাইনা তেনেকুৱাৰ পৰা আহে। তো আমি এনেকৈ সোমাই গৈ আছোঁ মাৰ্কেটৰ ভিতৰে। এইপিনে জোতা আছে, বেগছ আছে। এয়া আহি পালোঁ আমি এখন কছমেটিক দোকানত আৰু আপোনালোকে বিশ্বাস নকৰিব, ইয়াত কছমেটিকবিলাক একদম বহুত কম ৰেটৰ পৰাই ষ্টাৰ্ট হৈ যায়। 50 ৰুপিজতে আপোনালোকে একদম ব্ৰেণ্ডেড লিপষ্টিক পাই যাব। মেকআপৰ বস্তু 50 ৰুপিজ, 100 ৰুপিজ তেনেকুৱা ৰেটতে ষ্টাৰ্ট হৈ যায়। আৰু যিসকলে মেকআপ কৰি ভাল পায় তেওঁলোকে নিশ্চয় আহি ভাল পাব ইয়াত। ময়ো এনেকৈ 2-এটামান ইয়াত বস্তু লৈ আছোঁ আৰু বাৰ্গেনিং কৰিবলৈ কিন্তু জানিব লাগিব, সেইটো কিন্তু আপোনালোকৰ নিজৰ স্কিল। আৰু এবাৰ আহিলোঁ আমি এখন শ্ব'ভেনিয়াৰ শ্বপলৈ। চাওকচোন ইমান ধুনীয়া ধুনীয়া উইনচেন্সবিলাক আছে। তো মোৰ বিৰাট মৰম লাগিছে। মই এনেকৈ 2-এটা ইয়াৰ পৰা ল'লোঁ কাৰণ কি ইয়াত গিফ্ট দিবলৈ বিৰাটেই ধুনীয়া হয়। সকলোখিনি বস্তু বিৰাট কিউট হয়। ইয়াত ফ্ৰিজ মেগনেটো বহুত পোৱা যায়। 50 ৰুপিজতে আপোনালোকে ইয়াত ফ্ৰিজ মেগনেট পাই যাব। সকলোবোৰ বস্তু প্ৰায় 50 ৰুপিজ, 150, 100, 200 তেনেকুৱা ৰেঞ্জৰ ভিতৰতে, মানে বিল' 500 আপোনালোকে প্ৰায়বিলাক বস্তুৱে ইয়াত পাই যাব। যিহেতু গিফ্ট দিবলৈ বহুত ভাল আৰু এইকেইটা উইঞ্চ মোৰ ইমানেই ভাল লাগিছে, তো মই ইয়াৰ পৰা 2টামান ল'লোঁ। আৰু এইটো চাওকচোন ইমানেই মৰম লাগিছে। তেওঁক কৈ আছোঁ এইটো 150। তাৰ পৰা আমি আহিলোঁ গেট নম্বৰ 1। সকলোখিনি গেট ইণ্টাৰলিংকড হৈ থাকে। এপিনে সোমালে আপুনি বেলেগ এখন গেটত ওলাব পাৰিব। আৰু মই ল'লোঁ এনেকৈ কছমেটিক মেকআপৰ বস্তু থ'বলৈ বেগ কেইটামান। আৰু এইখন মাৰ্কেটত চাওক 10 ৰুপিজতে সকলোখিনি প্ৰডাক্ট। তো বহুত ট্ৰেণ্ডি বস্তু আছিলে। ক্লিপছ হওক, আপোনালোকৰ সৰু সৰু খুচুৰা বস্তু যিবিলাক আমি ছোৱালীবিলাকে ভাল পাওঁ। তো মোৰ আহি কি লওঁ কি নলওঁ লাগি গৈছিলে। এনেকুৱা লাগিছে যেন প্ৰায়বিলাক বস্তুৱে মই লৈ যাওঁ। মই যিমান পাৰোঁ বস্তু সৰু সুৰাকৈ লৈছোঁ ইয়াৰ পৰা। চাওকচোন ইয়াত এইখন দোকানত আপোনালোকৰ কিটচেনৰ বস্তু পোৱা যায়। বিৰাট ধুনীয়া ধুনীয়া কিটচেনৰ বস্তু আছিলে। ময়ো ইয়াৰ পৰা 2-এটামান বস্তু ল'লোঁ, যিহেতু মোৰ কিটচেনৰ বস্তু লৈ বিৰাটেই ভাল লাগে। তো তেওঁ এনেকৈ পেক কৰি দিলে। সকলোখিনি এনেকৈ লৈ পেলাই আকৌ গৈ আছোঁ বেলেগ এখন গেটৰ পিনলৈ। এই আংকলজনৰ পৰা মই কেইবাটাও শ্ব'ভেনিয়াৰ ল'লোঁ আৰু যিহেতু তেওঁ ফ্ৰিজ মেগনেটবিলাক হেনো তেওঁ নিজেই ঘৰত বনাই বুলি কৈছিলে, চ' মই সেইকাৰণে ল'লোঁ। আৰু তেওঁ 30 ৰুপিজতে এইখিনি চেল কৰিছে। তো এই চাওক ইমান ধুনীয়া ৱাল হেংগিং। ছিকিম লিখা আছে, দাৰ্জিলিং লিখা আছে। ইয়াত আপোনালোকে টিবেটান পেইণ্টিং হওক, কাৰ্পেট হওক, সকলোখিনি বস্তু বিৰাটেই কম ৰেঞ্জত পাই যাব। তেনেকৈ আমি 2-এটা বস্তু বজাৰ কৰি হংকং মাৰ্কেটৰ পৰা ওলালোঁ। তো আমাৰ বিৰাট ভাল লাগিলে হংকং মাৰ্কেট আহি। আৰু আপোনালোকে যদি এনেকৈ শ্বপিং কৰাৰ চখ আছে তেতিয়াহ'লে শিলিগুৰি আহিলে নিশ্চয় এবাৰ হংকং মাৰ্কেট আহিব আৰু বিৰাট ভাল পাব আহি পেলাই। আৰু এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ আৰু আপোনালোকক দেখাম আজি আমি কি কিনিলোঁ। বাৰু সকলোখিনি বস্তু দেখুওৱা সম্ভৱ নহ'ব, কিন্তু যিকেইটা চবতছে কিউট বস্তু মোৰ যিকেইটা বিৰাট ভাল লাগিছে মৰমৰ, সেইকেইটা বস্তু মই নিশ্চয় আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক। তেনেকৈ আমি এবাৰ টমটম লৈ পেলাই গৈ আছোঁ ঘৰলৈ। আমাৰ বিৰাট ভাল লাগিলে হংকং মাৰ্কেট আহি। তো মই কিনিলোঁ এটা বিৰাট মৰম লগা কেটলি। চাওকচোন এইটো ইমান মৰম লাগিছে। চিৰামিকৰ হয় কেটলিটো আৰু এইটো তেওঁলোকে সঁচাকৈ ইউজ কৰিব পাৰি বুলি কৈছে। মই বাৰু ইউজ কৰা নাই,
মই এইটো ডেকোৰেটিভ পাৰপাছৰ কাৰণে লৈছোঁ এইটো ভিতৰত এখন আপোনাৰ চালনীও আছে দুজন মানুহৰ চাহৰ কাৰণে একদম পাৰফেক্ট চাইজ হয় আৰু এইটো ৰেট প্ৰাইচো বহুত কম আছিলে মই 250ত পাইছোঁ এইটো বিৰাট ধুনীয়া হয় ইয়াৰ যিটো ডিজাইন আছে পেইণ্টিংটো সেইটো একদম টিবেটান ষ্টাইলৰ হয় মোৰ বিৰাট মৰম লাগিছে আপোনালোকে জনাব কেনেকুৱা লাগিছে মোৰ বিৰাটেই কিউট লাগিছে এইটো সজাই থৈছোঁ এইটো চাহ বনাবলৈ একেবাৰে মন নাই আৰু ইয়াৰ লগত মিলাকে মই এটা লৈছোঁ কাপ তাত ঢাকনি আছে আৰু এই কাপটোৰ পেইণ্টিংটো বিৰাটেই ধুনীয়া চাওকচোন মই আগতেও এনেকৈ ঢাকনি থকা কাপ দেখিছোঁ কিন্তু ইয়াৰ পেইণ্টিংটোৰ কাৰণে মই এইটো কিনিলোঁ বিৰাট আনকমন লাগিছে আৰু বিৰাটেই মৰম লাগিছে আৰু এইখন মই ৱাল হেংগিং কিনিছোঁ যিটো আপোনালোকে ৱাল হেংগিং হিচাপে ইউজ কৰিব পাৰে আৰু এনেকৈ ষ্টেণ্ডকেও ৰাখিব পাৰে ইয়াৰ পিছত এটা আপোনাৰ হুক এটা আছে যিটো আপুনি হেং কৰিও থ'ব পাৰে আৰু নহ'লে এনেকৈ ষ্টেণ্ড কৰিও থ'ব পাৰে আৰু এইটো হৈছে আপোনাৰ চিৰামিকৰে হয় মেটেৰিয়েলটো তো ইয়াৰ পেইণ্টিংটো টিপত কাটলিটোৰ লগত ছেইম হয় তো মোৰ বিৰাট মৰম লাগিছে এইটো আৰু ল'লোঁ মই এটা ফ্লাৱাৰ পটৰ নিচিনা এটা মেগনেট ফ্ৰিজ মেগনেট চাওকচোন এইটো বেক চাইডটো মেগনেট আছে আৰু ফ্ৰণ্ট চাইডৰ ডিজাইনটো এইটো আপোনালোকৰ সেই কেটলিটোৰ ছেইম পেইণ্টিংটোৱে আছে তো মোৰ বিৰাট মৰম লাগিছে আৰু এনেকৈ আপোনালোকে ফুল থৈও সজাব পাৰে তো বিৰাট কিউট আৰু আনকমন লাগিছে আৰু মই এটা মেগনেট লৈছোঁ যিটো কাপৰ নিচিনা চাওক এইটো কিন্তু সঁচা আছে কাপ নহয় এইটো হৈছে ফ্ৰিজ মেগনেট ইয়াৰ বেক চাইডে মেগনেট লাগি আছে আপোনালোকে ফ্ৰিজতো লগাব পাৰে নহ'লে ঘৰৰ আলমিৰা হওক বা যিকোনো হেৰিত লগাব পাৰে আৰু চাওক ভিতৰটো বেছ ডাঙৰ ইয়াত আপোনালোকে অকণ ফুলো সজাব পাৰে সৰু তো মোৰ বিৰাট মৰম লাগিছে এইটো তো মই এনেকুৱা এটা লৈছোঁ এই ফ্ৰিজ মেগনেটকেইটা মই 50 ৰুপিজতে পাইছোঁ আৰু মোৰ বিৰাটেই মৰম লাগিছে আৰু মই যদি ফুৰিব যাওঁ মোৰ মেগনেট কালেক্ট কৰা মোৰ বিৰাটেই চখ আছে এইকেইটা যিহেতু বিৰাট আনকমন মোৰ বিৰাট ভাল লাগিলে আৰু মই এনেকৈ গৌতম বুদ্ধৰো এটা মেগনেট লৈছোঁ আৰু এই বুদ্ধজনা বিৰাট মৰম লাগিছে সেইকাৰণে মই এইটো মেগনেট ল'লোঁ তো এয়াই আছিল মোৰ হংকং মাৰ্কেটৰ পৰা লোৱা কেইটামান কিউট ছুভেনিয়াৰ আশা কৰোঁ আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব